মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চকুটো মেলি পিনে এইটো ৰাস্তাটো চাওক কি অৱস্থা হৈছে। আপোনালোকৰ দিনত যদি এনেকুৱা ৰাস্তা হয় কি হ'ব? আপোনালোকে বহুত কংগ্ৰেছৰ বিৰোধী কৰি থাকে, কিন্তু তাৰে মাজত আপোনালোকে কি কৰিছে এতিয়া এইটো চাওকচোন ভিডিঅ'টো অলপ। যদি 5 মিনিট যদি বৰষুণ দিয়ে গুৱাহাটী অৱস্থা এনেকুৱা হৈ যায়, তেতিয়াহ'লে ভাবি চাওকচোন গাঁৱলীয়া ৰাস্তাবিলাক কেনেকুৱা হ'ব পাৰে। যদি ৰাস্তাটো ঘাটে আপোনালোকে বনাবলৈ আছে, ইমান ৰাস্তা ঘাট বনাই থাকে, কিন্তু সেই আপোনালোকে যোনফালে আহে সেই ৰাস্তাটোকে ভাল কৰি ল'ব পৰা নাই নে গুৱাহাটী ঠাইডোখৰ। কিন্তু আমাৰ ইয়াৰ গাঁৱলীয়া ৰাস্তাবিলাক এৰাটো বোকা, সেইবিলাক অলপ চাব, যাতে কোনোবা MLA চেমেলে আহি পিনে এইবিলাক অলপ চাই যাওক। নহ'লে এনে দামী গাড়ীত আহিলে নহ'ব, আহিলে অকল এল্ট এখন আহিব, তেতিয়া ৰাস্তাবিলাক ভালকৈ দেখি পাব। দামী গাড়ীত আহিলে ধৰিব নোৱাৰিম আপোনালোকে। তাৰে মাজত স্পষ্টভাৱে কৈছোঁ, ইমান বিজেপি চেলাই থাকে মানুহসকলে, কিন্তু এই ৰাস্তাটো চাই পিনে কি আপোনালোকৰ অলপো বেয়া নালাগে নেকি? এইটো চৰকাৰ যদি ৰাস্তাটো এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে কি হ'ব? বিজেপিয়ে এইফালে দেখোন কোটি কোটি টকা বিলাই থাকে, তাৰে মাজত ৰাস্তাটো বনাই ল'বলৈ পইচা নাই নেকি? যদি পইচা নাই আৰু অলপ ঋণ লৈ পিনে ৰাস্তাটোকে বনাই লওক ভালকেনে। আৰু পাৰিলে গাঁৱলীয়া ৰাস্তাবিলাক অলপ চাব, যেনেকি মানুহৰ বহুত অসুবিধা হয়। এই ৰাস্তাবিলাক আঁঠু বোকা হয়, স্কুল কলেজ যাবলৈ অলপ প্ৰব্লেমো হয়। সেইকাৰণে কৈছোঁ, যদি চৰকাৰখন চেঞ্জ নহয় ন, তেতিয়াহ'লে এনেকুৱা অৱস্থাই হ'ব। এতিয়া বানপানী হৈছে, অহা বছৰলৈ হয়তো চব উটাই লৈ গুচি যাব। যেনেকি যদি এখন চৰকাৰ চাগে বন্ধ হৈ যাব, গম পাইছে? তাৰে মাজত ৰাইজসকলক ইমান মহিলাসকলে ইমান চেলাই থাকে, কিন্তু এতিয়া মহিলাসকলৰ ঘৰৰ কিছুমান অৱস্থা পাতি এনেকুৱা, কিন্তু সেই 9,000 টকাটো পাই পিনে কিমান হেৰি কৰি থাকে। সেই তাৰে পাছত মই কথা এটা কৈছোঁ আপোনালোকক, যদি নিজৰ পদূলিডোখৰ যদি ভাল কৰি ল'ব নোৱাৰে, তেতিয়াহ'লে এখন চৰকাৰ থকাতকৈ নথকাই ভাল আছে দেখোন। সেইটোৱে কথা।